নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল। এইটো মোৰ ইউটিউব জগতৰ প্ৰথমটো ইউটিউব চেনেল আৰু প্ৰথমটো ইউটিউব ভিডিঅ'। প্ৰথমতে মোৰ ইণ্ট্ৰ'টো দি লওঁ। মোৰ ঘৰ হৈছে ঐতিহাসিক শিৱসাগৰ জিলাৰ খৰাগড় আৰু মোৰ নাম হৈছে ৰাহুল শইকীয়া। আজি এটা বিশেষ উদ্দেশ্য লৈ ভিডিঅ'টো বনাইছোঁ, সকলোৱে চাব বুলি আশা কৰিছোঁ। ভিডিঅ'টো হ'ল কথাটি হ'ল কৰিবলৈ লৈছোঁ নৰাত আলু খেতি। আৰু নৰাত আলু খেতি কৰিবলৈ হ'লে বৰ্তমান কাটিব লাগিব, পোনপ্ৰথমে কাটিব লাগিব নৰা। বৰ্তমান নৰা কটা কাম আৰম্ভ হৈছে। আৰু এই খেতিটো কৰিবলৈ লোৱাৰ প্ৰথম উদ্দেশ্য হ'ল, বহুতে দেখিছে বা শুনিছে যে নৰাত আলু খেতি হয়, কিন্তু আমাৰ ধৰক এই খৰাগড় অঞ্চলত কোনো আজিলৈকে এই খেতিটো কৰা নাই। ময়ো বেছি কৰিবলৈ লোৱা নাই। 1 কুইণ্টেল আলু আনিছোঁ। 1 কুইণ্টেল আলুত খুব সম্ভৱতঃ আধা বিঘা 1 বিঘা নহ'ব চাগে। আৰু যদি ফলপ্ৰসূ হওঁ এই খেতিত, ধৰি লওক কিবা এটা যদি ছাকচেছ হওঁ, আৰু বৰ্তমানটো এইটো এক্সপেৰিমেণ্ট টাইপৰ হৈছে, কাৰণ ইয়াৰ বিষয়ে কোনো মোৰ জ্ঞান বহুত বেছি নাই। দেখিছোঁ, শুনিছোঁ, শিকিছোঁ, তেনেদৰে কৰিবলৈ আৰম্ভ কৰিছোঁ। খুব সম্ভৱতঃ 6-7 হাজাৰ টকা খৰচ হ'ব, বেছি খৰচ নহয়, ইমান কষ্টলি নহয় এই প্ৰক্ৰিয়াটো, নৰা খেতি প্ৰক্ৰিয়াটো। নৰা খেতি কৰিবলৈ আপোনাক বহুত টকাও নালাগে, কিন্তু মাত্ৰ আমাৰ গাঁৱলীয়া মানুহ আমি, ঘৰতে বাঁহ কাঠ আছেই, জেওৰা দিব লাগিব, গোবৰ লাগিব, কেঁচুসাৰ লাগিব, আৰু হয়তো খুব সম্ভৱতঃ পৰুৱাই নাখাবলৈ কিবা এটা দৰৱ পায়, সেইটো দিব লাগিব। সিমান নাজানো, মই সুধিব লাগিব কথাবিলাক। এতিয়া বৰ্তমান আছোঁ পথাৰত, আহিছোঁ নৰা কাটিবলৈ। দুজনে কাটি আছে মানে কি, বেছি নহয়, আজি প্ৰথম আৰম্ভ কৰিছোঁ কাটিবলৈ। আৰু ভিডিঅ'টো যদি চাই ভাল লাগিছে, সকলোৱে চাই ভাল লাগে, শেষলৈকে চাব। মানে কি, আপোনালোকক ক'ম যে নৰা খেতিটো কেনেকৈ কৰা হয়। নৰা খেতিটো কৰিবলৈ মাত্ৰ নৰা লাগে, কেঁচুসাৰ লাগে, আপোনাৰ গোবৰ লাগিব। আৰু নৰা খেতিটো কৰা হয় মানে কি, আলুটো যোনডোখৰ ঠাইত দিয়া হয়, সেই একডোখৰ ঠাইত খুব সম্ভৱতঃ এটা আলুৰ পৰা আনটো আলুলৈ গেপছ 10 পৰা 15, মানে 1 ফুটৰ ওপৰত হ'ব লাগে, 1 ফুট হ'ব লাগে। 1 ফুটতকৈ অলপ বেছি হ'লেও বেয়া নহয়। আৰু তাত যিটো ওপৰত নৰা দিয়া হ'ব, নৰাটো ধৰক আপোনাৰ 1.5 ফুট হ'ব লাগে। 1.5 ফুট ওখকৈ আপুনি নৰা জাপিব লাগিব। আৰু 1.5 ফুট ওখ নৰা জাপিলেহে, কাৰণ সিটো বহি যাব ন, তেতিয়াহে তাত অলপ ওখকৈ দিলেহে আলুটো হোৱাৰ সম্ভাৱনাটো থাকে। আৰু আলুটো কৰিবলৈ হ'লে আপুনি ধৰক, আমাৰতো পথাৰ এনেই পৰি থাকে, হাজাৰ হাজাৰ শ বিঘা, সকলোৰে আছে, গাঁৱলীয়া মানুহ সকলোৰে খেতি মাটি থাকে, আমাৰো আছে বৰ্তমান, আমিও খেতি কৰোঁ, কিন্তু বহুত নহয়, যি কি নহওক খেতিটো কৰোঁ। তাতে এতিয়া বৰ্তমান নৰাটো কাটিছে, আৰু আপোনালোকক দেখাম মই নৰা কটা জেগাত গৈ পেলাই কেনেকৈ আলুটো দিয়া হয়, আৰু আলুটো কেতিয়া দিব লাগে মানে মই বিশেষ সিমান নাজানো দেই। এতিয়া এতিয়া ধৰক পুহ মাঘ পাবহি। মাঘলৈকে দিব পাৰিব যেন পাইছোঁ, কাৰণতো চ'তত বৰষুণেই হ'ব। আমাৰ অসমত ধৰক চ'তততো বৰষুণ আহি যাব। আপুনি চ'তৰ শেষলৈকে খুব সম্ভৱতঃ পানীটো নহ'লেও বৰষুণটো আহি যাব। আপুনি পানীটো হ'লে পথাৰত খেতিটো কৰিব নোৱাৰিব। আৰু বৰ্তমান বতৰ ভালেই, আৰু বতৰ ভাল মানে কি, আজি ঠাণ্ডা দিন যদিও ৰ'দটো কিন্তু বহুত চোকা। বৰ্তমান ছাঁত বহি লৈছোঁ আপোনালোকৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ। তেনেহ'লে ব'লক আমি নৰা কটা জেগালৈকে যাওঁ। পথাৰৰ পৰা আহি ঘৰ পালোহি। ঘৰ পাওঁ অৱস্থা, কিন্তু পোৱাহি নাই বৰ্তমান, 12 বাজিব হ'ল। বেটেৰী স্কুল ছুটি দিয়া, স্কুলৰ পৰা আনিবলৈ যাব লাগিব। এয়া গাঁৱলীয়া মানুহ হাবিৰ মাজত।
মানুহবিলাকে কৈছে ভিডিঅ' বনোৱাত ব্যস্ত আমাৰ। মানে কি হ'ল, গাড়ীখন লৈ স্কুটিখন লৈ মাইকী মানুহকো পঠিয়াব পাৰোঁ, কিন্তু নপঠিয়াওঁ। মানে কি হ'ল, কেতিয়াবা যায় বাৰু, নোযোৱা নহয়। আমাৰ যিটো খৰিকটীয়া আলি, আপোনালোকে নিশ্চয় জানে, খৰিকটীয়া আলিটো বহুত ঠেক। মানে যিমান ধৰক বহল হ'ব লাগিছিলে ৰাস্তাটো, ইমান বহল নহয়। ঠেক মানে কিমান, বহুত ঠেক। আৰু দাঁতি ছাইড বামবিলাকো সুচাৰুৰূপে মানে সঠিক নহয়, ভাল নহয়, বহুত দ হৈ আছে। সেইবাবে মানুহগৰাকীক খুব কমহে পঠিয়াওঁ। মানে যদি মই ঘৰত থাকোঁ, মই নিজেই যাওঁ। কিয়নো আজিকালি আজি অলপ দিনৰ আগতে, জানুৱাৰী 2-4 দিনৰ আগতে 2জন ল'ৰাৰ এক্সিডেণ্ট হৈছে, 2জন যুৱকৰ আমাৰ ইয়াৰে। সেইবাবে নিজেই যাওঁ। কেতিয়াবা যায় বাৰু, নোযোৱা নহয়। আৰু এতিয়া যাওঁ, স্কুললৈ যাওঁ, কাপোৰ কানিকেইটা সলাই লওঁ, আহি লগ পাই আছোঁ আপোনাক। বেটিক স্কুলৰ পৰা আনি পালোহি ঘৰ। আৰু এয়া বেটি হাই কৈ দিয়া। আৰু আপোনালোকক যে কৈছিলোঁ আলু খেতিৰ কথা, এইবিলাক আলু আনি থৈছোঁ ঘৰত, চাব পাৰে। এইবিলাক আলুবিলাক, আৰু এইটো আমাৰ মটৰটো, এইবিলাক আলুবিলাক। ইয়াৰে আমি 4টা লৈ যাম, মাত্ৰ 4টামান আলু লৈ যাম আপোনালোকক দেখুৱাবলৈ। এই 4টা আলু, এই 4টা আলু আমি লৈ যাম। আমি তাত তোমালোকক দেখাম। এইকেইটা বেটিয়ে ল'ব, বেটি যাব মোৰ লগত পথাৰলৈ। ব'লা বেটি, নালাগে জিলত ভৰাব, এনেকৈ হ'ব। ব'লা। আৰু এয়াই ঘৰ, ভঙা চিঙা ঘৰ দেখিবলৈ পাইছে, ইয়াতে থাকোঁ। আৰু আপোনালোকৰ বস্তু এটা দেখাম। এইখন মোৰ চাইকেলখন, চাওক, এইখন আঁতৰি দিয়া তুমি, বেটি তেতিয়াহে দেখিব। আৰু এইখন বাইকখন, এইখন 2014 চনতে মই কিনিছিলোঁ, প্ৰথম বাইক জীৱনৰ। আৰু সেইফালে আছে এইখন স্কুটি, দেখিবলৈ পাইছে এইখন স্কুটিখন। এইবিলাক জেওৰাজ আপোনাৰ বেয়া হৈ আছে, মৰণা মাৰিবলৈ মেচিন আনিছিলোঁ, গোটেই ভাঙি চিঙি শেষ। আৰু এইখন স্কুটিখন, এখন বেছি দিন নাই হোৱা, 2 বছৰমান হৈছে। আৰু এতিয়া বলক যাওঁ আমি পথাৰলৈ। লগত বেটিও যাব হেনো। বেটি তুমি খোজকাঢ়ি ব'লা দেই, ওচৰত ল'ব নোৱাৰোঁ। যাওঁ বলক বজাৰলৈ, পথাৰলৈ যাম আজি ন। দেখাওঁ আপোনালোকক আলু কেনেকৈ দিয়ক, নৰা খেতি কেনেকৈ কৰা হয়। বলক চাই থাকিব ভিডিঅ'টো। বন্ধুসকল, আজিলৈ নৰা বেছি নহয়, অলপ কটা হ'ল, প্ৰায় কঠামান মাটি। আৰু আপোনালোকক মই যে কৈছিলোঁ আলু কেনেকৈ দিয়ে, আলুটো চাওক আপুনি। বৰ্তমান 4টা আলু মই ইয়াত দিয়া আছে, 4টা আলু। এটাৰ পৰা আনটো দূৰত্ব 1 ফুট 1.5 ফুট হ'ব লাগে। 1.5 ফুটটো বেছি হয়, 1 ফুট হ'লে হয়। আৰু তাত ইয়াত বিশেষ বেলেগ একো নালাগে। ইয়াত গোবৰ দিব লাগিব, অলপ গোবৰ দিলে আপুনি আলুটো দিলে গোবৰটো এনেকৈ দিব। গোবৰটো দি মানে তাৰ ওপৰত ধৰক আমাৰ ইয়াত ৰঙা পৰুৱা আছে, পৰুৱাৰ কাৰণে হয়তো কিবা এটা ৰাসায়নিক দ্ৰৱ দিব লাগিব, সেইটো নকওঁ বাৰু মই। তাৰ ওপৰত আপুনি এই নৰাবোৰ যে কাটি থৈছোঁ, নৰাবিলাক আপুনি ইয়াৰ পৰা মাটিৰ পৰা ওখটো কমচে কম 1.5 ফুট হ'ব লাগিব। আপুনি বিশেষ একো পানী কৰিব নালাগে, আলুটো দিব আৰু ওপৰত নৰাটো দিব লাগিব, ইমানেই আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো চাই ভাল লাগিলে যদি লাইক এটা কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। প্ৰথম ভিডিঅ' বনাইছোঁ, ছাবস্ক্ৰাইব কৰিলে ভাল লাগিব, সকলোৱে চাব চেনেলটো, আৰু ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। আজিলৈ ইমানেই, বাই বাই।